নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত প্ৰায় 7খন দোকান। ডুমডুমাৰ দৈনিক বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। বিধ্বংসী জুইৰ ফলত প্ৰায় 7খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। জানিব পৰা মতে হঠাতে জুইৰ সূত্ৰপাত হোৱাৰ পিছতেই মুহূৰ্তৰ ভিতৰতে জুই চাৰিওফালে বিয়পি পৰে। স্থানীয় লোকসকলে জুই নুমুৱাবলৈ চেষ্টা চলাওঁতেই জুই তীব্ৰতাৰ বাবে সেয়া সম্ভৱ হৈ নপৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ বৰ্তমানেও জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। যদিও জুইৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই, তথাপিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ পৰিৱেশ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ডুমডুমাৰ দৈনিক বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। বিধ্বংসী জুইৰ ফলত প্ৰায় 7খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱা বুলি আমি জানিব পাৰিছোঁ। অগ্নিকাণ্ডৰ ফলত বহু লক্ষ লক্ষ টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আহি পৰিছে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলজুৰিত সৃষ্টি হৈছে তীব্ৰ আতংক।